টিয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চৰকাৰী নিৰ্দেশনাৰ ফুপুলা স্বৰূপ। লকডাউনৰ মাজতো ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰি আজিৰ পৰা চৰকাৰী কাৰ্যালয়সমূহত কাম-কাজ আৰম্ভ কৰিব বিচাৰিছিল। কিন্তু এই নিৰ্দেশনাৰ প্ৰথম দিনটোতে টিয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখা গ'ল বিপৰীত দৃশ্য। পুৱা 10 বজা পৰ্যন্ত কাৰ্যালয়ত চতুৰ্থ শ্ৰেণীৰ 2জন কৰ্মচাৰীৰ বাদে উপস্থিত নাই এজনো বিষয়া কৰ্মচাৰী। কাৰ্যালয়ত প্ৰৱেশ পথত হেণ্ড চেনিটাইজাৰৰ বাবে পানীৰ 2টা পাত্ৰ ৰখা হৈছে যদিও পাত্ৰ দুটাত নাই পানী, নাই চেনিটাইজাৰৰ সামগ্ৰী। এনেদৰে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো টিয়কৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোত অব্যাহত আছে এনে অব্যৱস্থা। আমাৰ 9:30 বজাত আহিব লাগে। এতিয়া 10টা বাজিলে। মই 9টা 20ত অফিচ খুলি ক্লিয়াৰ কৰি দিওঁ। কোনো অহা নাই এতিয়ালৈকে, আমি দুজনহে আছোঁ এতিয়া। টিয়কৰ পৰা সাৰংগপাণি শইকীয়াৰ ৰিপৰ্ট, লাইভ 365 অসম।